ভাই ফটো এটা লোৱাচোন কোনে ফোন কৰিলে ভাই তোমাৰ ফোন আহিছে হেল্ল' হেল্ল' কোনে কৈছে দাদা ৰখাব কি হ'ল দাদা ৰখালি যে দাদা ইয়াতে ডাঙৰ এক্সিডেণ্ট হৈছে দাদা আপোনালোকে অলপ সহায় কৰিলে দাদা এটা ল'ৰা জান বাচিব পাৰে দাদা কি সহায় কৰিম আপোনালোকে এম্বুলেন্সক কল কৰক দাদা মই এম্বুলেন্সক কল কৰিছোঁ দাদা এম্বুলেন্স এতিয়ালৈ আহি পোৱা নাই দাদা এম্বুলেন্সৰ কাৰণে ৰখিলে দাদা ল'ৰাটো যোৱা যাব প্লিজ দাদা প্লিজ সহায় কৰক দাদা প্লিজ আমি লৈ যাব নোৱাৰিম আমি এতিয়া ইম্পৰ্টেণ্ট কামত গৈ আছো একো হোৱা নাই মই আছোতো নাই একো হোৱা নাই মই আছো তো এম্বুলেন্স মাতিব আছে গাড়ী মাতিব আছে ভাইটোৰ একো হোৱা নাই ভাইটোৰ একো হোৱা নাই মই আছো তো ভাইটোৰ চিন্তা নকৰিবি মই আছো ভাই তই চিন্তা নকৰিবি মই আছো ভাই গাড়ী মাতিব গৈছে এম্বুলেন্স আহি আছে তই চিন্তা নকৰিবি ভাই ভাই তই চিন্তা নকৰিবি ইমান কষ্ট কৰিলো তোক বচাব নোৱাৰিলো কি কৰিম ভাই তোক বচাব নোৱাৰিলো আমি কোনেও সহায় নকৰিলো ভাই আমি নোৱাৰিলো ভাই